গৰম কেনে ৰাইজসকল খুৱাইছেনে জ্বলা কলা আৰু এই গৰমত যদি ক'ৰবাত যাবলগীয়া হয় তেন্তে নক'ব আৰু মোক পিছে সোপাকাৰা বুলি ভয় নাখাব আকৌ দেই সোপাকাৰা নহয় ময়ে হয় গৰমৰ পৰা মানে ৰ'দৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ উপায় অৱলম্বন কৰিছোঁ মানে দুপাট্টাখন ভালকৈ মাৰিব নাজানো সেইকাৰণে যেনেকৈ পাৰোঁ তেনেকৈ মেৰাই থৈ দিছোঁ আৰু ঘৰলৈ আহোঁতে আমাৰ চবচে ভাল লগা জেগা কোনটো জানেনে এই শৰাইঘাটৰ ব্ৰিজখন ইমান যে ধুনীয়া লাগে পুৰণি ব্ৰিজখন আপোনালোকৰ বাৰু ভাল লাগেনে জনাবচোন দেই তাৰপিছত ঘৰ আহি পালোঁ গৰিমা কি এক্টিং আকৌ এইবিলাক তোৰ মোক মেলি চাই আছিলোঁ কি চাই আছিলি তই এই সিহঁতক তাক হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু মই আহিছোঁ ঘৰত এয়া বেকগ্ৰাউণ্ড দেখি গমে পাইছে ঘৰত আহি এনেই বাহিৰত বহি আছোঁ বহুত বেছি গৰম যিহেতু সেইকাৰণে বাহিৰত বহি আছোঁ বাহিৰত পৰিৱেশটো বাৰু ঠাণ্ডা আৰু মোৰ লগত আছে এইজনী গৰিমা মোৰ খুৰাৰ ছোৱালী এবাৰ কোন ক্লাছ 6 তাইবাৰ ক্লাছ 6ত এজনী বহি আছে আৰু এইজনী পাগলী হাঁহি মৰি আছে ফিচিঙি কৰি আৰু কোনো নাই চাওক আমি তাই মই যিহেতু কেঁচা আমৰ বতৰ গতিকে কেঁচা আম নাখালে কেনেকৈ হ'ব হয়নে সেইকাৰণে আহি গ'লোঁ কেঁচা আম খাব আৰু এইফালে চাওকচোন আম পাৰাৰ এইবিলাক মানে যুঁজা চলি আছে ই আম পাৰি মা এইটো যদি উল্টি নেপেলালি মোৰ মূৰটো যাব দেই চাপাকে ভয় লাগে ইমান সৰু সৰু নাপাৰবি ইয়ে এটা পৰিল হা ডাঙৰ চাই নাই না সেয়া ন আমৰলি টোপটো পাৰিবি খাব পাৰিম কিয়া আপাৰ আচামৰ মানুহে খাইতো আমিহে নাখাওঁ ভাবো কেইটা পালি মাত্ৰ অঁ কোনকেইটা ই ইমান টিকলো কেনেকুৱা পালি হাই ফেব্ৰুৱাৰী কোনটো বেছিকা অঁ হলিও এতকে ডাঙৰ আছিল পাল্লা মুখা I don't know what they were. Come on, get. এডাল পকিলি খাব নাপায় ইমান ধুনীয়া লাগে পকিলি ঐ ফেব্ৰুৰ মূৰত পৰিব দেই যা ফেব্ৰুৰ কাছে যা লগত যা ফেব্ৰু আম খাবিয়ে মানে ন মাত্ৰ এইকেইটাই আমি পুৰা আম পাৰি আছো দেই আচলতে গুৱাহাটীত পকা আম খালোৱে বাৰু কিন্তু গাঁৱত মানে আমাৰ এই লোকেল আম পকাটো দূৰৰে কথা কেঁচা কিছুমানটো আৰুৱে সৰু সৰু হৈ আছে কিন্তু আমি গুৱাহাটীত একদম পকা আম খাই উৎপাত এইবিলাক বাহিৰৰ পৰা অনা আম দিয়কচোন আৰু এয়া ঘৰত আহিলে এই পৰিৱেশবোৰ পাওঁ গতিকে কেঁচা আম নোখোৱাকেনো কেনেকৈ থাকোঁ কেঁচা আম খাই বেছি ভাল পাওঁ যিহেতু ছোৱালী মানুহ তাৰপাছত এতিয়া আকৌ জিভা পানী পৰি আছে এতিয়া আপোনালোকক কৈ থাকোঁতে জিভা পানী পৰি আছে সোৱাদটো পাই থ'লোঁ যে এতিয়া খাবৰ কাৰণে এতিয়াতো নাই যিহেতু এতিয়া আছোঁ গুৱাহাটীত গতিকে এতিয়া নাই দি পঠাইছিল বাৰু ঘৰৰ পৰা গোটেই খালোঁ কিন্তু অকলে আম খাই ভাল নালাগে দিয়ক কেঁচা আমটো মানে মানুহৰ লগত ভগাই খাই ভাল লাগে এতিয়াতো অকলে খাই ইমান এটা টেষ্ট নালাগে পিছে বৰ ধুনীয়াকৈ খালোঁ আৰু এই আমডালৰ মানে বৰ বেছি সোৱাদ পকিলেও ভাল লাগে কেঁচাটো ভাল লাগে মানে খুব কম দিনতে পুৰঠ হৈ যায় সেইকাৰণে আমডালৰ বৰ ধুনীয়া সোৱাদ আছে আৰু তাৰপাছত এয়া আম পাৰি আমাৰ